নমস্কাৰ মই মিশখা শৰ্মা মোক বহুতে অভিনেত্ৰী বা ইউটিউবাৰ হিচাপে জানে আজি মই এগৰাকী অসমৰ জিউৰি হিচাপে এটা ভিডিঅ' বনাইছো মই ভাবিছিলো সব সতৰ্ক হৈ গৈছে কৰোনা ভাইৰাছৰ যোনটো সিনাৰিও চলি আছে কিন্তু হেকাৰণে কো পোষ্ট বা ভিডিঅ' বনোৱা নাছিলো আমাৰ ইয়াত কি হৈ আছে আমি বৰ্তমান ইংলেণ্ডত আছো তাৰ সিনাৰিওটো মই দেখাব লাগে বুলি প্ৰ্যাকটিক্যালি মই ভবা নাছিলো কিন্তু আজি ৰাতিপুৱা মই কিছুমান পোষ্ট দেখিছো যত দেখি লাগিছে কি মানুহবিলাক ইমান সিৰিয়াসলি লোৱা নাই আমাৰ অসমত হেকাৰণে ভাবিলো যে নহয় মই প্ৰ্যাকটিক্যালি যেটো বস্তু ইয়াত উইটনেছ কৰি আছো যেটো দেখি আছো মই হেতু শেয়াৰ কৰো মোৰ কথাখিনি শুনিলে হয়তো মানুহ অলপ ৰিয়েলাইজ কৰিব যে এটো বস্তু ইমান লাইটলি লবলগীয়া সিচুৱেচন এটা হৈ থকা নাই মোৰ হাজবেণ্ডৰ চাকৰি সূত্ৰে আমি বহুত ঘূৰি ফুৰিব লাগে আমি ফ্ৰান্সত আছিলো ইংলেণ্ডলৈ ট্ৰান্সফাৰ হ'ল আৰু মাজতে আমাৰ জাৰ্মানীলৈ ট্ৰেইনিংৰ কাৰণে যোৱা কথা আছিল যেটো নেকি কেনসেল হৈ গ'ল কৰোনা ভাইৰাছৰ কাৰণে অফ কোৰ্স প্ৰথম সপ্তাহত আমি ইমান সিৰিয়াসলি লোৱা নাছিলো যে চাইনাত হৈছিল তাৰ পিছত ইটালী তাৰ পিছত স্পেইন ফ্ৰান্স ইউকে এটা ইণ্ডিয়াটো বহুত ধৰণে স্প্ৰেড হৈ গৈ আছে বাকিখিনি বাতৰি বাহিৰত কি হৈ আছে কি নাই হোৱা হেখিনি ইনফৰমেশন আপোনালোকে নিউজ সোশ্যাল মিডিয়া সবতে পাই আছে কিন্তু মই ব্যক্তিগতভাৱে কি সন্মুখীন হৈছো হেতু মই আপোনালোকক শেয়াৰ কৰিম আৰু তাৰ পৰা আপোনালোকে এটো অনুমান কৰিব পাৰে যে আপোনালোকৰ যদি এতিয়া সাৱধান নহয় তেনেহলে এই পৰিস্থিতিটো আপোনালোকৰ সন্মুখীন হ'ব লাগিব এতিয়া বাস সাৱধান হৈ যাওক ঘৰৰ ভিতৰত থাকক যিমান পাৰে যদি প্ৰয়োজন নহয় তেনেহলে নুলাবই কাৰণ আমি প্ৰথমতে আমাৰ ইয়াৰ চাকৰি অফিস ওয়ার্ক ফ্রম হোম কৰি দিলে ঘৰৰ পৰা চাকৰি কৰিব দিলে স্কুল কলেজ সব বন্ধ 2 সপ্তাহৰ আগত আমি বজাৰলৈ গৈছিলো যেতিয়া আমাৰ শপিং সেন্টাৰত দোকানত খোৱা বস্তু অলমোস্ট কমি আহিছিল নাই বুলি কলেও মিছা নহব তাৰ পিছতে কালি আমি খবৰ পাইছো যে দোকানত একোই নাই লাকিলি আমি লাগতিয়াল বস্তুখিনি কিনি আনিছিলো লাগতিয়াল বস্তু এনেকুৱা নহয় যে আমি সব বস্তু আমি উঠাই নিম 10টা যদি বস্তু আছে তাৰে আমি এটা উঠাম বাকি 9টা বস্তু আমি থৈ আহিম যাতে বাকি 9জন মানুহ হে বস্তুটো লব পাৰে ব্যৱহাৰ কৰিব পাৰে আপোনালোকেও ঠিক তেনেকৈ কৰিব এতিয়া লাগতিয়াল বস্তু যিকিটা আছে হেকিটা বস্তু আনি থৈ দিব ভগৱানে নকৰক অসমত এটালৈকে কো ধৰণৰ কো তেনেকুৱা সিচুৱেচন অহা নাই এতিয়া যদি সাৱধান হৈ যায় ভগৱানে কৰক তেনেকুৱা সিচুৱেচন না হওক সডেনলি ওয়ার্ক ফ্রম হোম কৰি দিয়াৰ কাৰণে সব মানুহে ঘৰৰ পৰা কাম কৰিছে যেটো কাৰণে ইন্টাৰনেটৰ বহুত প্ৰবলেম হৈছে ইয়াতে ইংলেণ্ডৰ নিচিনা জায়গাত ইন্টাৰনেটৰ প্ৰবলেম হৈছে ভাবক আমাৰ জন্মদিন আহিছে 22 মাৰ্চ 23 মাৰ্চত জন্মদিন আছে আমি তাৰ কাৰণে ভাবিছিলো ঘৰতে কিবা বস্তু বনাই খাম লাগতিয়াল যিকিটা বস্তু হেকিটা আমাৰ ওচৰত আছে কিন্তু তাতকে বেলেগ বস্তু আনিবলৈ আমি বাহিৰলৈ যাবলৈ আমাক কুণ্ঠাবোধ কৰিছো আমাৰ সাহস নাই আৰু দৰকাৰ নহলে আমি ওলাই যোৱাটো যে এতিয়া ভাল কথা হয় বুলি আমি ভাবা নাই হেকাৰণে আমি এতিয়া ওলাই যোৱা নাই unless and until it's too important 24/7 ঘৰৰ ভিতৰত লকডাউন হৈ থকাটো অন্য পৰিস্থিতি হয়তো ইমান অনুভৱ নহলো এতিয়া যেহেতু কম্পালসৰি লকডাউন কৰি দিছে হেকাৰণে মনটো কোবাত নহয় কোবাত বেয়া লাগি থাকে মই ভাবো এই সময়খিনি কেনেকৈ পজিটিভলি ইউটিলাইজ কৰিব পাৰি হে কথাটো আমি ভাবিব লাগে চাব লাগে ইজনে সহায় কৰিব লাগে কাৰণ নিজৰ এটা ভুলৰ কাৰণে লগত আমি এতিয়া 200 জন মানুহক লৈ যাব লাগিব এত লগত এজনৰ লগত এজন নহয় ইনটু 200 2000 হৈ আছে আমি হয়তো 400 মানুহ এদিনত মৰা কথা আমি বহুত ডাঙৰ দুৰ্ঘটনাটো আমি হয়তো শুনা নাছিলো এটা ইটালীত এদিনত 400 মানুহ মৰি আছে এটা স্পেইনত এনেকুৱা পৰিস্থিতি হৈ আছে আৰু ইণ্ডিয়াটো ইমান বেছি স্পিডত বস্তুটো বাঢ়ি গৈছে মই হেকাৰণে সবকে অনুৰোধ জনাইছো যে যি হৈ আছে আপোনালোকে সতৰ্ক হৈ যাওক ঘৰত থাকক দৰকাৰ নহলে নুলাব বাকিখিনি হাত ধোৱা স্যানিটাইজাৰ ইউজ কৰা মাস্ক পিনি ওলোৱা এইখিনি বস্তু আপোনালোকে সবে জানে এইখিনি মই ক'ব নালাগে আমাৰ ইউকে প্ৰাইম মিনিষ্টাৰ ইনফেক্ট ইমান মানে কঠোৰ শব্দত কৈ দিছে যে আহি থকা দিনছোৱাত নিজৰ মানুহ হেৰুৱাবলৈ মেন্টালি প্ৰিপেয়াৰ থাকক ইমান কঠোৰ শব্দ ব্যৱহাৰ কৰিছে কাৰণ মানুহবোৰ সতৰ্ক হৈ যাওক যে যি হৈ আছে ভাল কো হৈ থকা নাই হেকাৰণে এটো বস্তু আমি সকলোৱে মিলি আমি ফাইট কৰিব পাৰিম বাট টিল দেন সবে ইজনে সহায় কৰিব লাগিব ঘৰত থাকি এইখিনি সময়ত বহুত ফ্ৰুটফুল এক্টিভিটি কৰিব পাৰে যি সকলৰ লুপ্ত প্ৰতিভা আছে যি সকলে সময় পোৱা নাছিলে কেতিয়াও কিছুমান কাম কৰিবলৈ তেওঁলোকে এটো সময় ইউটিলাইজ কৰিব পাৰে তাৰ মাজত সময় পালে আমাৰ ইউটিউব চেনেলটো আছে মিশখান পালাছ হেতু চাব পাৰে যিমান পাৰে সিমান এৱেৰনেছ মেছেজ ব্লক স্প্ৰেড কৰক নিজেও সাৱধান থাকক আৰু সকলোকে সতৰ্ক কৰক হাঁহি মুখেৰে বা এটা লাইট মুডত মই কথাষাৰ কৈছো এই বুলি নাভাবিব যে সিচুৱেচন ইমান লাইট হয় কাৰণ পজিটিভ থাকাৰ বাদে আমাৰ হাতত আৰু একো অপচন নাই সেইকাৰণে মই ইমান সিৰিয়াসলি বস্তুটো ষ্ট্ৰেছ দি কথাখিনি কোৱা নাই কিন্তু এটো ভুলকে নবুজিব এটো কথা ভুলকে নবুজিব সিচুৱেচনটো বহুত বেছিয়ে সিৰিয়াস হয়
আৰু এই ভাইৰাছটো দিছ ইজ নট এ জ'ক এনিম'ৰ মই সেইকাৰণে বাৰে বাৰে ৰিকুৱেষ্ট কৰিম আপোনালোকে প্লিজ কথাটো ছিৰিয়াছলি লওক ইয়াত এসপ্তাহত এদিনত ছাডেন চেঞ্জেছ আমি দেখি আছোঁ কালি যদি কিবা দেখিছে আজি আৰু চিটুৱেশ্যনটো বেয়া হৈ গৈ আছে আৰু ৰাতিৰ ভিতৰত চব বস্তু শ্বাটডাউন হৈ গৈছে সেইকাৰণে আপোনালোকে এতিয়াই চব সাৱধান হৈ যাওক আপোনালোকে যদি দিনত ভাবি আছে যে নাই আমাৰ ইয়ালৈ অহা নাই আমাৰ ইয়াত একো তেনেকুৱা চিটুৱেশ্যন হোৱা নাই ৰাতিৰ ভিতৰত এনেকুৱা চিটুৱেশ্যন হৈ যাব যে নেক্সট ডে'ৰ পৰা চব উখল মাখল লাগিব আৰু এটা উদাহৰণ দিওঁ এমাহ হৈছে জন্ম হোৱা কেঁচুৱা এটা মান্থলি যোনটো চেকআপত যাব লাগে এপইণ্টমেণ্ট লৈ থোৱা আছে সেইখন হস্পিটেলত এজন পেচেণ্ট পালে যিটো কাৰণে চব বন্ধ হৈ গ'ল যিমান এপইণ্টমেণ্ট আছিলে কোনো যাব নোৱাৰে সেই মানুহগৰাকী সেই মাকৰ কেনেকুৱা অৱস্থা হৈছে বাচ্চাটোক দেখাব যাব নোৱাৰে আৰু আকৌ এপইণ্টমেণ্ট ল'বলৈ আকৌ এসপ্তাহ ল'ব লাগিব আৰু এসপ্তাহত ইমান বেছি প্ৰত্যেক দিনা সলনি হৈ গৈ আছে প্ৰত্যেক দিনা ইমান বেছি ষ্ট্ৰিক হৈ গৈ আছে মানে বস্তুবোৰ বহুত বেছি ভয় লগা নিচিনা হৈ পৰিছে ইয়াতে মই একে হাঁহি কৈ আছোঁ বাট এইটো মোৰ নেচাৰে হয় মই আই কেনট হেল্প ইট মই হাঁহি কওঁ মই যিমান পাৰোঁ মানে পজিটিভ থাকিব চেষ্টা কৰোঁ মই যিয়ে নহওক চিটুৱেশ্যনটো মই পজিটিভ থাকিব চেষ্টা কৰোঁ কাৰণে মোৰ এনেকৈ মই কৈছোঁ বাট যেতিয়া মানুহগৰাকী আমাৰ চিনাকি হয় তেওঁ যেতিয়া কানি ফোন কৰি পেলাই কৈছে আমাৰ ফ্ৰেণ্ড এজনক হস্পিটেলত ছিট নোপোৱাৰ কাৰণেও বহুতে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে চ' সেই গোটেইখিনি বস্তু আপোনালোকে দেখিও আছে নিউজত যিবোৰ চাই আছে সেইবিলাক কোনো কেজুৱেলি নল'ব নিউজত যিবোৰ দেখাই আছে বহুত বস্তু কাভাৰে ইনফেক্ট কৰিব পৰা নাই দোকানখন যেতিয়া আমি খালী দেখিছোঁ বা ৰাস্তা পদূলি শূন্য কোনো মানুহ নাই আৰু যিসকল ওলাইছে দূৰে থকাসকলে মাস্কটো নিপিন্ধিলে ওচৰ অহাৰ লগে লগে মাস্কটো পিন্ধি লৈছে মানে পৃথিৱীতে আছোঁ আমি মানে কেনেকুৱা এটা অনুভৱ হৈছে মই বুজাব নোৱাৰোঁ আমাৰ ইউটিউব মিছখাইন পেলাছত থ্ৰুদি আমি ইয়াৰ পৰিস্থিতিটো অলপ কেপচাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে আপোনালোকক সতৰ্ক হ'বৰ কাৰণে অসমৰ মানুহৰ কাৰণে কিন্তু মই সেইটো বস্তু কিমান সম্ভৱ হ'ব মই নাজানো সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চবকে মেছেজ এটা দিব বিচাৰিছোঁ যে প্লিজ আপোনালোকে সাৱধান হৈ যাওক কেয়াৰফুল থাকক নাহক যাতে অসমলৈ কিন্তু আপোনালোকে নিজে চব সাৱধান হৈ যাওক অসমবাসীৰ কাৰণে এটা অনুৰোধ এৱেৰনেছ মেছেজ স্প্ৰেড কৰক ষ্টে ছেফ ষ্টে ইনচাইড প্লিজ জয় অসম